নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জুনমলৈ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ 5টা চেপ্টাৰ ইতিহাসৰ 5টা চেপ্টাৰৰ ওৱান শ্বট ৰিভিজন কৰিম। 5টা চেপ্টাৰ ফাৰ্ষ্টত আমাৰ কি আছে বংগ অভিযান আৰু স্বদেশী আন্দোলন। বংগ অভিযান এই পাঠটো ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্টত আমি হিষ্ট্ৰীৰ অলপ কনসেপ্ট আৰু সিকুৱেন্সটো চাই লওঁ। হিষ্ট্ৰীত মেইন দুটা সিকুৱেন্স যদি আপোনালোকে ফলো কৰে তেতিয়াহ'লে আপোনালোকৰ কনসেপ্ট বিল্ড হৈ যাব। তেতিয়াহ'লে চন বিলাক বেছিকে মনত ৰাখিব নালাগে বা ডিফিকাল্ট নহয় চন বিলাক মনত ৰখাটো। আমাৰ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কেইটা ভাগত ভাগ কৰা হৈছে তিনিটা। মেইনলি ইণ্ডিয়ান হিষ্ট্ৰী তিনিটা ভাগত ভাগ কৰা হৈছে। কি কি হয় এনচিয়েন্ট, মেডিয়েভেল আৰু মডাৰ্ণ। মডাৰ্ণ এইটো প্ৰাচীন আৰু মধ্য ভাৰত, মধ্যযুগৰ ভাৰত আৰু আধুনিক ভাৰত। প্ৰাচীন ভাৰত আমি ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে আমি যেটো বংগ অভিযান পাইছো, ক্লাছ 6 ৰ পৰা আমি ইতিহাসটো পাই আহিছো। তাত আমাৰ ক্লাছ 6 ত আমাৰ এনচিয়েন্টৰ বিষয় দিয়া আছে, তেনেদৰে 7 তো অলপ এনচিয়েন্টৰ বিষয় দিয়া আছে। তাৰ পিছত মডাৰ্ণ মেডিয়েভেল ষ্টাৰ্ট হ'ল, মধ্যযুগৰ ভাৰত ষ্টাৰ্ট হ'ল আৰু মডাৰ্ণ। তাৰ পিছত আমাৰ ক্লাছ 9 ৰ পৰা মডাৰ্ণ অলপ ষ্টাৰ্ট হৈছিল। ক্লাছ আমাৰ এনচিয়েন্টত কি কি আছে, এনচিয়েন্টত আমাৰ ভাৰতৰ যেটো ইন্দাস ভেলী সিভিলাইজেশন হিন্দু সভ্যতাৰ বিষয় আছে। আমাৰ সিন্ধু নদীৰ পাৰত এটি সভ্যতা গঢ়ি উঠিছিল, তাতে বহুতো নগৰ পোৱা গৈছিলে আৰু এতিয়াৰ ভাৰত আৰু পাকিস্তানত এইবিলাক নগৰ আছে। আৰু তাৰ পিছত বৈদিক যুগৰ সূচনা হয়। বৈদিক যুগ হৰপ্পান সভ্যতাৰ পিছত বৈদিক যুগৰ সূচনা হয়। বৈদিক যুগটো আকৌ দুটা ভাগত ভাগ কৰা হৈছিলে, 1500 পৰা 1000 লৈকে আৰু 1000 পৰা 600 BC খ্ৰীষ্টপূৰ্বলৈকে আমাৰ লেটাৰ বৈদিক যুগ ষ্টাৰ্ট হয়। আৰু বুদ্ধিজম জৈনিজম আমাৰ এনচিয়েন্ট টাইমতে বুদ্ধিজম জৈনিজমৰ প্ৰৱৰ্তন হৈছিলে। তাৰ পিছত আমাৰ মৌৰ্য বংশ জনপদ 16টা মহাজনপদৰ কথা আছে। তাৰ পিছত মৌৰ্য বংশ, গুপ্ত বংশ এইবিলাক বংশৰ কথা আছে আমাৰ এনচিয়েন্ট টাইমত। তাৰ পিছত আমাৰ মেডিয়েভেল টাইমত মেইনলি আমাৰ কি আছে, মেডিয়েভেল টাইমত আমাৰ মধ্যযুগত আমাৰ ভাৰতবৰ্ষত টাৰ্কি আৰু আৰবৰ পৰা যেটো আক্ৰমণ হৈছিল ইয়াৰ বিষয়ে আমি পঢ়িবলৈ পাম। আৰু দিল্লী সালতানাতটো আমাৰ মেডিয়েভেল টাইমতে আহে। তাৰ পিছত আমাৰ মডাৰ্ণ কেতিয়া ষ্টাৰ্ট হয়, যেতিয়া মডাৰ্ণ আমাৰ ইউৰোপৰ পৰা 5টা গ্ৰুপে ভাৰতত বাণিজ্য কৰিবৰ কাৰণে ইউৰোপৰ পৰা 5টা গ্ৰুপ আহিছিল। ইউৰোপৰ 5খন দেশৰ পৰা মানুহ আহিছিল ইয়াত বাণিজ্য কৰিবলৈ। কাৰণ আমাৰ ভাৰতটো আছিল মছলাৰ কাৰণে বহুত ধনী দেশ, সেইকাৰণে এই মছলাৰ কাৰণে বা বহুতো বেপাৰ বাণিজ্যৰ কাৰণে ইউৰোপৰ পৰা ইয়ালে আহিছিল 5টা গ্ৰুপ। কোন আহিছিল, ফাৰ্ষ্টত আহিছিল পৰ্তুগীজ সকল, তাৰ পিছত আমাৰ ডাচ সকল আহিলে, ইংৰাজ ডেনিছ ডেনমাৰ্কৰ পৰা ফ্ৰেঞ্চ সকল আহিলে। আৰু কিন্তু ইয়াত থাকি কলোনাইজড কোনে প্ৰতিষ্ঠা কৰিলে, ইংৰাজ সকলে। আৰু আমাৰ মডাৰ্ণ টাইমত মেইন কি আছে, ইংৰাজ সকলে ফাৰ্ষ্টত ইয়াত ট্ৰেড কৰিবলৈ আহিছিল। সিহঁতৰ মোটিভ মাত্ৰ ট্ৰেড কৰা আছিল, বেলেগ কোনো ইয়াত কলোনাইজ কৰা, ভাৰতক যে সিহঁতে দমন কৰা এই চিন্তাৰে তেওঁলোকে ভাৰতত অহা নাছিল। তেওঁলোকে অনলি ট্ৰেডৰ কাৰণে বা বেপাৰ বাণিজ্যৰ কাৰণে ভাৰতত আহিছিল। কিন্তু যেতিয়া আহি তেওঁলোকে দেখে যে ইয়াত থকা ৰজাৰ মাজতে আৰু বা ৰাজ্যৰ ভিতৰতে একতা নাই মানুহৰ মাজত, আৰু মানুহে মানে নিজে নিজৰ ৰজা হোৱাৰ কাৰণে বহুতো কাজিয়া কৰি আছে, বা কিছুমান মন্ত্ৰীয়ে ব্ৰিটিছৰ সহায় লৈছিল নিজে ৰজা হবৰ কাৰণে। ব্ৰিটিছে তাত সহায় কৰিলে, ব্ৰিটিছে সিহঁতক ৰজা হিচাপে প্ৰতিষ্ঠিত কৰিলে, যদিও সিহঁতক মানে এজ এ পাপেট হিচাপে তেওঁলোকক ৰাখিলে, মানে পুতলা হিচাপে, মানে মেইন পাৱাৰটো ব্ৰিটিছৰ হাতত গ'ল। তাৰ পিছত আমাৰ সেইকাৰণে বহুতো ব্ৰিটিছে যিবিলাক নীতি উলিয়ালে এই নীতিৰ বিৰুদ্ধে বহুতো মানুহ বিদ্ৰোহী হৈ পৰিল। আৰু অল ইণ্ডিয়া লেভেলত আমাৰ 1857ত ফাৰ্ষ্টত 1757তো আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে পলাচী যুদ্ধ ব্ৰিটিছৰ বিৰুদ্ধে হৈছিলে। তাৰ পিছত বক্সাৰ যুদ্ধ হৈছিলে। তাৰ পিছত আমাৰ অল ইণ্ডিয়া লেভেলত ডাঙৰ যেটো বিদ্ৰোহ হৈছিলে সেইটো হ'ল আমাৰ মডাৰ্ণ টাইমত 1857ৰ আমাৰ চিপাহী বিদ্ৰোহ। 1857ৰ আমাৰ চিপাহী বিদ্ৰোহ। ইয়াত চিপাহী সকলে, ৰজা সকলে আৰু খেতিয়ক সকল সবেই এই বিদ্ৰোহত নামি পৰিছিল। আৰু গোটেই ভাৰতৰ সকলো জেগাৰ পৰা, সকলো ঠাইৰ পৰাই ব্ৰিটিছৰ বিৰুদ্ধে এই আন্দোলনটো সূচনা হৈছিল। আৰু 1857ৰ
এই ৰিভল্টৰ পাছত কি হয় মানে যেটো ফাৰ্ষ্টতে ইংলেণ্ডৰ ৰাণীয়ে আমাৰ দেশটো ইংলেণ্ডৰ ৰাণীয়ে যেটো আমাৰ দেশৰ কাৰণে কি পঠাইছিলে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী যেটো কেতিয়া বনোৱা হৈছিল 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী এটা বনাইছিল আৰু এই 1857 পাছত মানে এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ যেটো পাৱাৰ আছিল এইটো ইংলেণ্ডৰ ৰাণীৰ হাতলে গৈছিলে আৰু এতিয়া এই সময়ত গভৰ্ণৰ আৰু এই গভৰ্ণৰ জেনেৰেলৰ পদো গভৰ্ণৰ জেনেৰেলৰ পদ ভাইসৰয় বনোৱা হৈছিলে মানে পদৰ পৰিৱৰ্তন হৈছিলে 1857 পাছত 1857 যেটো ৰেভল্ট হৈছিলে এই ৰেভল্টটো আমাৰ ফেইল হৈছিলে ক'ব পাৰিম আমি এই ৰেভল্টটো ইমান সাকসেসফুল হোৱা নাছিলে কাৰণ কি আছিল বহুতো জায়গাৰ পৰা ভাৰতৰ বহুতো জায়গাৰ পৰা বহুতো মানুহ আছিল কিন্তু হিয়তে একত্ৰিতভাৱে মাস মুভমেন্ট কৰিব পৰা নাছিলে এই ৰিভল্টত একত্ৰিতভাৱে মাস মুভমেন্ট কৰিব পৰা নাছিলে আৰু বেলেগ বেলেগ জায়গাৰ পৰা আছিল আৰু কোনো এটা প্লেটফৰ্ম পোৱা নাছিলে মানুহে বিদ্ৰোহ কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনো ধৰণৰ প্লেটফৰ্ম পোৱা নাছিলে 1857 ৰ ৰিভল্টত আৰু সেই কাৰণে এই বিদ্ৰোহটো ফেইল হৈছিল যদিও এই বিদ্ৰোহ ফেইল হৈছিল যদিও মানুহৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে যেটো ভাৱ তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ যেটো ভাৱ এইটো জগাই তুলিছিল 1857 ৰ বিদ্ৰোহে তাৰ পিছত মানুহক হিন্দু আৰু মুছলিম সবে মানে একত্ৰীকৰণ হিচাপে মানে একত্ৰিতভাৱে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল আৰু এই বিদ্ৰোহে আমাৰ 18 সিপাহী বিদ্ৰোহে হিন্দু আৰু মুছলমানৰ মাজত বহুতো একতা এটা আনিছিল বুলি ক'ব পাৰো আৰু এইটো দেখি পেলাই এই একতাটো ভংগ কৰিব খুজি আছিল ব্ৰিটিছ সকলে ইয়াৰ পিছত আমাৰ এই 1857 ৰ ৰিভল্টটো আমাৰ প্লেটফৰ্ম নোহোৱাৰ কাৰণে যেহেতু সাকসেসফুল হোৱা নাছিল সেই কাৰণে 1885 ত আমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ মাস মুভমেন্ট এটা সবে আহি তাত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ কাৰণে ডিসকাশন কৰিব পাৰে সেই কাৰণে 1885 ত এই ইণ্ডিয়ান নেশনেল কংগ্ৰেছটো বনোৱা হৈছিল ইয়াৰ পিছত ব্ৰিটিছ সকলে ভাবিলে যে এনেকুৱা হলে যে ইয়াত ভাৰতত বেছি দিন টিকিব নোৱাৰি সেই কাৰণে ব্ৰিটিছ সকলে কি কৰিলে ভাৰতীয় মানুহৰ মাজতে এই একতা যেটো একতা আছিল এই একতাটো ভংগ কৰাৰ কথা মানে তেতিয়াৰ পৰা ব্ৰিটিছৰ মনত আহিলে আৰু তেতিয়াৰ পৰাই আমাৰ বংগ বিভাজন কিহতে কৰিলে বংগ বিভাজন কিয় কৰিলে বংগ এটা ডাঙৰ প্ৰদেশ আছিল আৰু কিহতে কি দেখুৱাইছিল মানুহক দেখুৱাইছিল যে বংগ এটা ডাঙৰ প্ৰদেশ সেই কাৰণে এজন প্ৰশাসনিক বিষয়াৰ কাৰণে গোটেই বংগৰ প্ৰদেশটো মানে শাসন কৰাটো ডিফিকাল্ট হৈ পৰিব সেই কাৰণে বংগক বিভাজন কৰিব লাগিব দুটা পাৰ্টত তেতিয়া হলে সহজ হ'ব বংগক শাসন কৰাটো এইটো এটা মোটিভ মানে দেখুৱাইছিল বাহিৰত কিন্তু কিহতৰ ভিতৰুৱা মোটিভটো কি আছিল বংগ প্ৰদেশক ভংগ কৰি হিন্দু আৰু মুছলমানৰ মাজত দুটাৰ মাজত একতাটো ভাঙি দিয়া হিন্দু আৰু মুছলমানৰ মাজত যেটো একতা আছিল এই একতাটো ভংগ কৰা কিহতৰ মেইন মোটিভ আছিল আৰু কিহত অলপ সাকসেসফুল হৈছিল বুলি ক'ব পাৰো কাৰণ 1905 চনত কিহতে কি কৰিলে বংগ বিভাজন কৰিলে লৰ্ড নেথনিয়েল কাৰ্জনে আৰু 1906 চনতে আমাৰ মুছলিম লীগ 1906 চনত আমাৰ মুছলিম লীগৰ গঠন হয় আৰু তাৰ পিছৰ পৰা আমাৰ স্বদেশী আন্দোলন ষ্টাৰ্ট হয় স্বদেশী আন্দোলন 1905 ৰ পৰাই আমাৰ 11 লৈকে মানে যিবিলাক মানুহে বংগৰ বিভাজনটো ভাল কোৱা নাছিল ইয়াৰ বিদ্ৰোহী আছিল বংগ বিভাজনৰ বিৰুদ্ধে আছিল তেওঁলোকে স্বদেশী আন্দোলন কৰিলে স্বদেশী আন্দোলনত কি হল স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছিল আৰু বিদেশী বস্তু বয়কট কৰা হৈছিল আৰু বহুতো জাতীয় শিক্ষা এই সময়ত বিকশিত হৈছিল বহুতো স্কুল কলেজ ভাৰতীয় জাতীয় শিক্ষাৰ কাৰণে বনোৱা হৈছিল তাৰ পিছত জাতীয় নেশনেল ইন্ডাষ্ট্ৰি বিলাক আমাৰ দেশীয় শিল্প বিলাক গঢ়ি উঠিছিল সেই সময়ত আৰু বহুতো লিখনি মানুহৰ আমাৰ লেখকসকলৰ লিখনি যাতে এই লিখনি অনুপ্ৰেৰণা দিয়ে ইয়াৰ কাৰণে বহুতো লিখনি আমি সেই সময়ত দেখিবলৈ পাইছিলো আৰু স্বদেশী আন্দোলনৰ বিষয়ে এইটোৱে আছে তাৰ পিছত আমাৰ আহে 1915 এইটো সময় কি হয় এই সময়ত মহাত্মা গান্ধী সাউথ আফ্ৰিকাত আছিল আৰু সেই 1915 ৰ 9 জানুৱাৰীত তেওঁ ভাৰতলৈ আহিছিল আৰু আহি এবছৰ তেওঁ ঘূৰি চালে যে ভাৰতত পৰিস্থিতি কেনেকুৱা পৰিৱেশটো কেনেকুৱা তাৰ কাৰণে তেওঁ গুটে বুজটো ললে আৰু গোপাল কৃষ্ণ গোখলে তেওঁৰ পলিটিক্যাল গুৰু আছিল তেওঁ দেখুৱাই দিলে ভাৰতত কেনেকুৱা পৰিস্থিতি আছে আৰু আহি পেলাই গান্ধীয়ে কি কৰিলে কেক খালে বুলি কৈছিল মই আগৰ ভিডিঅ'টোত কৈছিলো
চম্পাৰণ, আহমেদাবাদ, খেৰা এই বিদ্ৰোহ কৰিলে, আহি পেলাই চম্পাৰণত কৰিলে, আহমেদাবাদত খেৰাত কৰিলে। খেতিয়কৰ কাৰণে তেওঁ এই আন্দোলনটো কৰিছিলে। আৰু গান্ধীৰ তাৰ পিছত আমাৰ কি হয়, ৰাওলাট আইন। 1919 চনত ছিডনী ৰাওলাটে এই আইনটো প্ৰণয়ন কৰিছিল। আৰু এই আইনৰ মেইন কথাটো কি আছিল, ইয়াত থকা ভাৰতীয়সকলক মানে বিনা বিচাৰে পুলিচে আটক কৰিব পাৰে আৰু সিহঁতক বন্দী কৰিব পাৰে কাৰাগাৰত। আৰু এই কথাৰ বিৰুদ্ধে বহুতো বিদ্ৰোহ হৈছিলে। আৰু সেইকাৰণে গান্ধীৰ 3টা অল ইণ্ডিয়া লেভেলত বিদ্ৰোহ হৈছিলে। এইটো এটা কাৰণ আছিলে, যিটো ছিডনী ৰাওলাটৰ নীতি উলিয়াইছিলে ছিডনী ৰাওলাটে, এইটো এটা কাৰণ আছিলে। আৰু গান্ধীয়ে 3টা অল ইণ্ডিয়া লেভেলত বিদ্ৰোহ কৰিছিল। সেইটো কি আছিলে, অসহযোগ আন্দোলন। 1920 পৰা 22 চনলৈকে এটি আন্দোলন কৰিলে, তাক অসহযোগ মানে ব্ৰিটিছৰ কোনো কাৰ্যত সহযোগ নকৰো বুলি এই আন্দোলনটো কৰা হৈছিলে। আৰু ইয়াত তেওঁ মুছলমানসকলৰো সহায় পাইছিল, কাৰণ তেতিয়াই খিলাফত আন্দোলনৰ সূচনা হৈছিল। খিলাফত আন্দোলন, খলিফা মুছলমানসকলৰ এজন ধৰ্মীয় গুৰু আছিল। টাৰ্কিত তেওঁৰ গুৰুত্ব কমি অহাত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পাছত, যিহেতু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত 2টা গ্ৰুপ আছিলে, টাৰ্কি এটা এগেইনষ্টত আছিলে ব্ৰিটিছসকলৰ, ব্ৰিটিছ, ৰাছিয়া আৰু ফ্ৰান্স এইবিলাকৰ এগেইনষ্টত আছিলে টাৰ্কি, জাৰ্মানী। সেইকাৰণে টাৰ্কিয়ে প্ৰথম বিশ্বযুদ্ধত টাৰ্কিয়ে হাৰিছিলে। সেইকাৰণে টাৰ্কিৰ তাত তেওঁলোকৰ ধৰ্মীয় গুৰু আছিলে খলিফা, তেওঁৰ গুৰুত্ব কমি আহিছিলে। সেই গুৰুত্বটো কমি অহাৰ কাৰণে খিলাফত আন্দোলন হৈছিলে। আৰু খিলাফত আন্দোলনত থকা বহুতো মানুহেও গান্ধীৰ সহায় কৰিছিল অসহযোগ আন্দোলনত। তাৰপিছত তেওঁ আৰু অসহযোগ আন্দোলন মানে নামটোৰ পৰা আমি বুজি পাইছো যে ব্ৰিটিছক সহায় আৰু নকৰো। কিয়, ইয়াত থকা মানুহে যিটো 1914 পৰা 18লৈকে ৱৰ্ল্ডৰ আমাৰ ফাৰ্ষ্ট ৱৰ্ল্ডৰ হৈছিলে, ইয়াত কি কৰিছিলে ব্ৰিটিছে, ভাৰতীয় বহুতো ভাৰতীয় সেনা এই ৱৰ্ল্ড ৱাৰত লৈ গৈছিলে। আৰু বাবদ ইয়াত কি কৈছিলে, মানে যদি ইয়াত থকা সৈনিকসকলে ৱৰ্ল্ড ৱাৰত যোগদান কৰে, তেতিয়া ভাৰতীয়সকলক তাৰ পিছত স্বাধীনতা দিয়া হ'ব। এইবিলাক কৈ ইয়াত থকা বহুতো সৈন্য লৈ গ'ল তাত, আৰু বহুতো সৈন্যৰ মৃত্যুও হৈছিল। কিন্তু পিছত কি হ'ল, ৱৰ্ল্ড ৱাৰ শেষ হৈ গ'ল। কিন্তু ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পিছত ইয়াত থকা ভাৰতীয়সকলক স্বাধীনতাও দিয়া নাছিল। আৰু ইণ্ডিয়া গেট তেওঁলোকৰ স্মৰণত অনলি ইণ্ডিয়া গেট বনাই দিছিলে, যিটো এটা দিল্লীত আছে। এই ইণ্ডিয়া গেটটো তেওঁলোকৰ স্মৰণত তেতিয়া বনোৱা হৈছিলে। সেইকাৰণে ইয়াত মানুহে বহুতো বিশ্বাস কৰিছিল ব্ৰিটিছৰ ওপৰত। এই বিশ্বাসটো ভাঙি গ'ল। তেতিয়াৰ পৰা ব্ৰিটিছৰ কোনো কাৰ্যত সহযোগ নকৰো, সেইকাৰণে অসহযোগ আন্দোলনটো ষ্টাৰ্ট হৈছিল। আৰু গান্ধীৰ অল ইণ্ডিয়া লেভেলত হোৱা নেক্সট আন্দোলন কি আছিলে, নেক্সট আন্দোলন আছিলে আমাৰ আইন অমান্য আন্দোলন, যিটো হৈছিল 1930ৰ পৰা 1934ৰ ভিতৰত। 1930ৰ আইন অমান্য আন্দোলন। ব্ৰিটিছে কিছুমান আইন ইয়াত লগাই দিছিলে, কিছুমান ল ব্ৰিটিছৰ আছিলে। এই লটো ব্ৰেক কৰা চিভিল ডিছঅবেডিয়েন্স মুভমেণ্ট বুলিও কোৱা হয়। ব্ৰিটিছৰ আইন মানে ইয়াত থকা ভাৰতীয়সকলে লোন বনাব নোৱাৰে, এনেকুৱা এটা ব্ৰিটিছে আইন প্ৰণয়ন কৰিছিল। কিন্তু কিছুমান ব্ৰিটিছৰ কিছুমান কাৰ্যৰ কাৰণে এই আইনটো ভংগ কৰিব লগা হৈছিলে। আৰু গান্ধীয়ে দাণ্ডি যাত্ৰা কৰি এই আইনটো ভংগ কৰিছিল। 1930 চনত দাণ্ডি যাত্ৰা, সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে যাত্ৰা কৰিছিল। আৰু তাৰ পিছত তেওঁৰ নেক্সটটো আছিলে আন্দোলন অল ইণ্ডিয়া লেভেলত হোৱা 1942 চনত হৈছিলে। ইয়াক কোৱা হয় ভাৰত ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট। ইয়াতে তেওঁ কৰিম কিম্বা মৰিম এইটো শ্লোগান এই আন্দোলনতে দিছিলে। আমাৰ ইয়াতো মই নেক্সট পাৰ্টৰো অলপ বুজাই দিলো। মেইনলি আমাৰ মডাৰ্ণ ইণ্ডিয়াত কি হৈছিলে থুলমূলকে ক'বলৈ গ'লে এইটোৱে হয় স্বাধীন হোৱাৰ আগতে। তাৰপিছত আমাৰ আহে সংবিধান প্ৰণয়নৰ কথা। আৰু 1946ত আমাৰ কি হৈছিল, কেবিনেট মিছন ভাৰতলৈ পঠোৱা হৈছিলে। 1946ত কেবিনেট মিছন 46ত 3জন মন্ত্ৰীৰে এই কেবিনেট মিছনটো ভাৰতলৈ পঠোৱা হৈছিলে সংবিধানৰ সভা গঠনৰ কাৰণে 1946ত। আৰু 3জন মন্ত্ৰী কোন আছিল, মই আগৰ ভিডিঅ'টোত কৈছিলো, ষ্টেফৰ্ড ক্ৰিপছ আৰু পেট্ৰিক লৰেন্স আৰু এভিড আলেকজেণ্ডাৰ। তেওঁলোক আছিলে এই ইয়াতে কেবিনেট মিছনত। আৰু এই কেবিনেট মিছনে কি কৰিলে, সংবিধান সভাৰ গঠন কৰিলে। আৰু এই সংবিধান প্ৰস্তুতকৰণৰ কাৰণে কিমান বছৰ লাগিছিল, 2 বছৰ 11 মাহ আৰু 18 দিন।
1946 পৰা ষ্টাৰ্ট হৈ আমাৰ 1949 26 নৱেম্বৰত আমাৰ সংবিধান কমপ্লিট কৰিছিল বনাই পেলাই কিন্তু আমাৰ সংবিধান প্ৰণেতাসকলে 1950 লৈকে ৱেইট কৰিছিল 1950 26 জানুৱাৰী এই দিনটো এটা ঐতিহাসিক দিন আছিল কাৰণ 1930 চনত পূৰ্ণ আমাৰ স্বাধীনতা বিচাৰি পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হৈছিল 1930 চনৰ 26 জানুৱাৰী দিনটো আৰু সেই কাৰণে এই দিনটো আৰু ঐতিহাসিক কৰিবলৈ এই 26 জানুৱাৰীলৈ সিহঁতে ৱেইট কৰিছিল আৰু হলেও 49ত কমপ্লিট কৰা হৈছিল সিহঁতে 1950 26 জানুৱাৰীত আমাৰ সংবিধানটো কাৰ্যকাৰী কৰা হৈছিল আৰু এই দিনটো আমি ৰিপাব্লিক ডে হিচাপে পালন কৰো এতিয়া আৰু 26 নৱেম্বৰটো এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া কনষ্টিটিউশ্যন ডে এজ এ কনষ্টিটিউশ্যন ডে হিচাপে আমি পালন কৰিম বুলি আদেশ দিছে এতিয়া এজ এ কনষ্টিটিউশ্যন ডে পালন কৰা হয় আৰু 1947ত আমাৰ দেশো স্বাধীন হয় তেতিয়া ভাৰত আৰু পাকিস্তানৰ সৃষ্টি হয় পাকিস্তানৰ নতুনকে মানে ভাৰতটো আছিলে পাকিস্তান নামে নতুন এটি ৰাষ্ট্ৰৰ গঠন হয় আৰু পাকিস্তানো তাৰ পৰা ডিভাইড হৈ 1971ত কি হয় 1971ত পূব পাকিস্তানটো হয় বাংলাদেশ বংগ বিভাজনত আমাৰ ফাৰ্ষ্টত আহে প্ৰস্তাৱনাত মই এটা ইম্পৰ্টেন্ট ফেক্ট পাইছো 1899 পৰা 1905 লৰ্ড নেথানিয়েল কাৰ্জনৰ টাইম পিৰিয়ড এইটো কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা 1857 আৰু 1905 এই দুটা ডেটটোত মানে ভাৰতবৰ্ষতে উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল এটা হৈছে সিপাহী বিদ্ৰোহ আনটো হৈছে বংগ বিভাজন 1773 গভৰ্ণৰৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীতকৰণ কৰা হৈছিল আৰু বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰে বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰতে কাম কৰিব লগা হৈছিল 1857ত কি হয় নতুন প্ৰশাসনিক ব্যৱস্থা প্ৰচলন কৰা হৈছিল ইয়াৰ কাৰণ আছিল বংগ প্ৰদেশৰ বিশাল এলেকা বংগ প্ৰদেশৰ এলেকাটো বিশাল আছিল বংগ বিহাৰ উৰিষ্যা এই গোটেই কেইটা ঠাই সামৰি লৈছিল এই বংগ প্ৰদেশে 1765 ইলাহাবাদ সন্ধি এইটো ইয়াৰ পৰাও কোৱেশ্চন আহিব পাৰে ইলাহাবাদ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল 1765ত ৰবাৰ্ট ক্লাইভ আৰু শাহ আলমৰ মাজত বেটল অফ বক্সাৰ যুদ্ধৰ পাছত এই সন্ধিটো স্বাক্ষৰিত হৈছিল 1874 অসম প্ৰদেশ গঠন কৰা হৈছিল আৰু এইটোৱে আছিল বংগ বিভাজনৰ প্ৰথম পদক্ষেপ 1874ত যেটো অসম প্ৰদেশ যেতিয়া গঠন কৰা হৈছিল এই অসম প্ৰদেশৰ মাটি কালি কিমান আছিল 54100 বৰ্গ মাইল আছিল তাৰ পিছত আৰএইচ কিটিঞ্জক ইয়াক মুখ্য আয়ুক্ত হিচাপে নিৰ্বাচন কৰা হৈছিল আৰএইচ কিটিঞ্জ আছিল মুখ্য আয়ুক্ত অসম প্ৰদেশৰ বংগ বিভাজনত কাৰ্জনত বহুতো সহায়কাৰী আছিল আৰু তেওঁ এমপিৰ পৰা এন্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ পৰা বেমফিল্ড ফুলাৰে তেওঁক সহায় কৰিছিল আৰু বংগ বিহাৰ উৰিষ্যা এই তিনিটা জেগাক সামৰি লৈছে বংগ প্ৰদেশে আৰু ইয়াৰ মাটিকালি কিমান আছিল 2,53,000 স্কয়াৰ মাইল আৰু জনসংখ্যা ইয়াৰ কিমান আছিল বংগ প্ৰদেশৰ জনসংখ্যা আছিল 4,60,00,000 বংগ প্ৰদেশৰ জনসংখ্যা আছিল এতিয়া আহো নেক্সট টপিক বংগ বিভাজন আমাৰ বংগ বিভাজন কেতিয়া হৈছিল 1905 চনৰ 16 অক্টোবৰ তাৰিখে এই ডেটটো মনত ৰাখিব আৰু এই দিনা জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল বংগবাসীয়ে এই দিনটোক জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল বংগ বিভাজন বংগক দুটা ভাগত ভাগ কৰিছিল পূব বংগ আৰু পশ্চিম বংগ পূব বংগত অসম প্ৰদেশ আৰু ঢাকা ইয়াৰ ৰাজধানী হিচাপে আছিল আৰু টোটেল ইয়াৰ পূব বংগত কিমান মানুহ আছিল 3,10,00,000 মানুহ আছিল তাৰে 1,80,00,000 মুছলমান আছিল আৰু 1,20,00,000 হিন্দু আছিল আৰু পশ্চিম বংগত কোনটো ঠাই আছিল বিহাৰ আছিল উৰিষ্যা আছিল আৰু চটনাগপুৰ এই পশ্চিম বংগত এইবিলাক ঠাই আছিল আৰু ইয়াতে টোটেল মানুহ কিমান আছিল ইয়াতকে বেছি আছে মানে পূব বংগতকে ইয়াত বেছি আছে 5,10,00,000 টোটেল আছে হিন্দু আছে 4,20,00,000 আৰু মুছলমান আছে 90,000 তাৰ পিছত আমাৰ নেক্সট টপিক আছে স্বদেশী আন্দোলন এই যেটো বংগ বিভাজন হৈছিল 1905 চনত কিছুমান মানুহে ইয়াৰ বিদ্ৰোহ কৰিছিল আৰু ইয়াৰ বিৰোধিতা কৰি আমাৰ স্বদেশী আন্দোলন হৈছিল 1905 পৰা 11 লৈকে স্বদেশী আন্দোলন হৈছিল এই বংগৰ বিৰোধিতাৰ কাৰণে আৰু খঞ্জীবনী এই সময়ত বহুতো জাতীয় শিক্ষা জাতীয় সাহিত্য আমাৰ জাতীয় শিল্প উদ্যোগত আমি এই সময়ত বিকাশ ঘটা দেখা পাওঁ
সঞ্জীৱনী পত্ৰিকাত বংগৰ খৰ্বনাশ নামে নিবন্ধ এটি লিখিছিল, নিবন্ধ এটি প্ৰকাশ পাইছিল আৰু তাক লিখিছিল কৃষ্ণ কুমাৰ মিত্ৰই আৰু যুগান্তৰ আছিল ভূপেন্দ্ৰনাথ দত্তৰ। আৰু আমাৰ সোণাৰ বাংলা 1972 এই আমাৰ সোণাৰ বাংলাটোৱে কি পাইছিল, ৰাষ্ট্ৰগীতৰ মৰ্যাদা পাইছিল 1972 লিখিছিল আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু 1906 চনত মাৰ্চ মাহত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল, জাতীয় শিক্ষা পৰিষদো গঠন কৰা হয় 1906 চনৰ মাৰ্চ মাহত। স্বদেশী আন্দোলনত আমাৰ কি হ'ল, জাতীয় সাহিত্যৰ বিকাশ হ'ল, শিক্ষাৰ বিকাশ হ'ল আৰু তাত মহিলাৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল। মাৰ্গাৰেট এলিজাবেথ নবল যিজনী নাৰী আছিল আয়াৰলেণ্ডৰ, তেওঁ সেই সময়ত ইয়াত জাতীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ তেওঁ আহ্বান জনাইছিল। খৰলা দেৱী চৌধুৰী তেওঁৰ ভূমিকাৰ বিষয়ে আমি গম পালো। তাৰ পিছত আমাৰ বেংগল কেমিকেলছ আমাৰ জাতীয় উদ্যোগবিলাক গঠন হৈছিলে। বেংগল কেমিকেলছ আচাৰ্য প্ৰফুল্ল ৰায়ৰ নেতৃত্বত এইটো গঠন কৰা হৈছিল 1906 চন, মুছলিম লীগৰ গঠন, এইটো মনত ৰাখিব। তাৰপিছত 1911 চনত বংগৰ একত্ৰীকৰণ হয়, যিটো বংগ বিভাজন হৈছিল তাৰ একত্ৰীকৰণ হয় 1911 চনত। জাতীয় কংগ্ৰেছৰ বংগভংগ আঁচনি, জাতীয় কংগ্ৰেছেও আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছেও বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছিল। এই আন্দোলনৰ কি অৱদান আছিল, আমাৰ ৰাজনৈতিক শিক্ষা, আমাৰ স্বদেশী আন্দোলনে এটা ৰাজনৈতিক শিক্ষা দি থৈ গ'ল, মানে আন্দোলন কেনেকে কৰিব লাগে, কেনেকে একত্ৰীকৰণ হৈ আন্দোলন কৰিব লাগে ইয়াৰ বিষয়ে শিক্ষা দি থৈ গ'ল। জনসংগ্ৰাম আৱশ্যক, জনসংগ্ৰাম যে ব্ৰিটিছৰ এগেইনষ্টত কিবা কৰিব হলে জনসংগ্ৰাম এটা আৱশ্যক, ইয়াৰ কাৰণে এইটোৰ শিক্ষা এটা দি থৈ গ'ল। আৰু নাৰীৰ ভূমিকা, আমি নাৰীৰ ভূমিকা গম পালো, নাৰীয়েও ব্ৰিটিছৰ লগত আন্দোলন কৰিব পাৰে, তেওঁৰ ব্ৰিটিছসকলৰ এগেইনষ্টত আন্দোলন কৰিব পাৰে, এই বিষয়ে এটা আমাক শিক্ষা দি থৈ গ'ল। আৰু সশস্ত্ৰ বিপ্লৱৰ সূচনা হ'ল, এই বিদ্ৰোহৰ পৰা মানে আন্দোলনৰ পৰা অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ হৈছিল আৰু সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। এইটোৱে হয় আমাৰ স্বদেশী আন্দোলন, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। থুলমূলকে ক'বলৈ গ'লে এইটোৱে আছে। আমাৰ দ্বিতীয় পাঠ হ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ফাৰ্ষ্ট টপিক কি আছে, মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি। মহাত্মা গান্ধীৰ বিষয় ইয়াত দিয়া আছে এই টপিকত। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 গুজৰাটৰ পোৰবন্দৰত, আৰু 2 অক্টোবৰত তেওঁ জন্ম হৈছিল 1869 আৰু তেওঁ 1888 মহাত্মা গান্ধীয়ে 1888 বিলাতলৈ যায় লৰ কাৰণে, বেৰিষ্টাৰ উপাধি গ্ৰহণ কৰিবলৈ তেওঁ বিলাতলৈ যায়। তাৰপিছত তেওঁ বিলাতৰ পৰা আহে, লণ্ডনৰ পৰা 1891 উভতি আহে ভাৰতলৈ। তাৰপিছত আকৌ তেওঁ 1893 সাউথ আফ্ৰিকালৈ যায় আৰু তাত থকা যিটো আন্দোলন হৈ আছিল তাতো আন্দোলন কৰে, তেওঁ মাছ মুভমেণ্ট কৰে, অহিংসাৰ নীতিৰে তেওঁ আন্দোলন কৰিছিল আৰু তেওঁ ভাৰতলৈ উভতি আহিছিল আকৌ 1915 তেওঁ ভাৰতলৈ উভতি আহে। আৰু 1916 পৰা এবছৰ ঘূৰি চোৱাৰ পাছত 1916 পৰা তেওঁ ইয়াতো আন্দোলন ষ্টাৰ্ট কৰে, অহিংসা আন্দোলন। ইয়াত তেওঁ আহি 1915 জানুৱাৰী তেওঁ আহি পেলাই ইয়াত অহিংসা আন্দোলন কৰিছিল। ফাৰ্ষ্টতে তেওঁ কি কৰিছিল, ৰাওলাট আইন 1919 যিটো ৰাওলাট আইন, চিডনী ৰাওলাটৰ নেতৃত্বত এই আইনটো ভাৰতলৈ অনা হৈছিল। ইয়াৰ মতে কি আছিল, ভাৰতীয়সকলক বিনা বিচাৰে ভাৰতীয়সকলক কাৰাগাৰত বন্দী কৰিব পাৰে ব্ৰিটিছ চৰকাৰে। এই আন্দোলনৰ বিৰুদ্ধে আমাৰ গান্ধীয়ে অহিংসা নীতিৰে আন্দোলন কৰিছিল আৰু সত্যাগ্ৰহ আন্দোলন কৰে। সত্যাগ্ৰহ মানে হৈছে সত্যৰ প্ৰতি আগ্ৰহ। 1999 6 এপ্ৰিলত তেওঁ সত্যাগ্ৰহ আন্দোলন কৰে ৰাওলাট আইনৰ বিৰুদ্ধে। সত্যাগ্ৰহ আন্দোলনৰ পিছত আমাৰ আহে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। সত্যাগ্ৰহ আন্দোলন ষ্টাৰ্ট কৰিছিল 1919 6 এপ্ৰিলত ষ্টাৰ্ট কৰিছিল, কিন্তু 13 এপ্ৰিলতে এটি ঘটনা সংঘটিত হয় অমৃতসৰৰ জালিয়ানৱালাবাগৰ ঠাইত। জেনেৰেল ডায়াৰে ইয়াত থকা ভাৰতীয়ৰ ওপৰত বহুতো ভাৰতীয়ৰ ওপৰত গুলীবৰ্ষণ কৰে আৰু বহুতো মানুহ নিহত হৈছিলে আৰু এটি হিংসাত্মক হত্যাকাণ্ড হৈছিল। সেইকাৰণে গান্ধীয়ে এইটো ভাল পোৱা নাছিল আৰু গান্ধীয়ে এই আন্দোলনটো বন্ধ কৰিলে ইয়াৰ কাৰণে, কাৰণ তেওঁ অহিংসা নীতিৰে আন্দোলন কৰিব বিচাৰিছিল আৰু তেনেকুৱা হোৱা নাছিল এই হত্যাকাণ্ডৰ পিছত। খিলাফত আন্দোলন, তাৰ পিছত আমাৰ কি টপিক আহে, খিলাফত আন্দোলন। মহম্মদ আলী আৰু শৌকত আলীৰ নেতৃত্বত এই আন্দোলন হৈছিলে। এই আন্দোলন খিলাফত আন্দোলন কি হৈছিলে, খলিফাৰ মুছলমানৰ ধৰ্মীয় গুৰু, টাৰ্কিত মুছলমানৰ ধৰ্মীয় গুৰু আছিল তেওঁ খলিফা, তেওঁৰ গুৰুত্ব কমি অহাৰ কাৰণে তাৰ কাৰণে এইটো আন্দোলন হৈছিল, তাক খিলাফত আন্দোলন বুলি কোৱা হয়। আৰু এই আন্দোলনত গান্ধীয়েও সাপোৰ্ট কৰিছিল। আৰু অসহযোগ আন্দোলন আমাৰ ষ্টাৰ্ট হৈছিল 1920 পৰা 22 লৈকে ষ্টাৰ্ট হৈছিল এইটো
অসহযোগ আন্দোলন ইয়াৰ কাৰণে কি কাৰকে অৰিহণা যোগাইছিল অসহযোগ আন্দোলন এইবিলাক ৰাওলাট আইন হয় জালিয়ানৱালাবাগৰ হত্যাকাণ্ড তাৰ পিছত ব্ৰিটিছ চৰকাৰে প্ৰথম বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছ চৰকাৰে স্বাধীনতা দিম বুলি কৈছিল ইয়াত থকা মানুহক কিন্তু এইবিলাক নিদিলে যেটো প্ৰতিশ্ৰুতি কৰিছিল এই নিজৰ প্ৰতিশ্ৰুতিবিলাক মানে ব্ৰিটিছ চৰকাৰে পূৰণ কৰিব নোৱাৰাৰ কাৰণে আমাৰ অসহযোগ আন্দোলন ষ্টাৰ্ট হয় 1920 ৰ পৰা 22 লৈকে এই অসহযোগ আন্দোলন ষ্টাৰ্ট হয় অসহযোগ আন্দোলনৰ খামৰণি অসহযোগ আন্দোলনৰ খামৰণি 20 এটো 1922 চনৰ 5 ফেব্ৰুৱাৰীত এটা ঘটনা সংঘটিত হয় তাক চৰি চৰা ঘটনা বুলি কোৱা হয় চৰি চৰাত মানুহে তা আন্দোলনৰ বিষয়ে আলোচনা কৰি থকাৰ সময়তে পুলিচে তাত 3 জন মানুহক হত্যা কৰিছিল ব্ৰিটিছ চৰকাৰে তাৰ কাৰণে ইয়াত থকা মানুহবিলাকে কি কৰে পুলিচৰ থানাটোতে অগ্নি সংযোগ কৰে এই অগ্নি সংযোগ কৰাৰ পিছত 1922 11 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰীতে এই অসহযোগ আন্দোলনৰ সামৰণি পৰিছিল তাৰ পিছত আমাৰ সাইমন কমিশন গান্ধীকো তাৰ পিছত কাৰাবাগ বিহা কৰা হৈছিল আৰু সাইমন কমিশন ষ্টাৰ্ট হৈছিল সাইমন কমিশন কি হয় 1928 ত আহিছিল এই কমিশনটো ভাৰত চৰকাৰ আইন আহিছিল 1919 ৰ যেটো ভাৰত চৰকাৰ আইনৰ অনুসন্ধানৰ কাৰণে প্ৰতি 10 বছৰ মুৰে এইবিলাক আইনৰ অনুসন্ধান কৰা হৈছিল আৰু তাৰ অনুসন্ধানৰ কাৰণে সাইমন কমিশন আহিছিল আৰু সাইমন কমিশনত 7 জন মেম্বাৰ আছিল 7 জন মেম্বাৰে ব্ৰিটিছৰে মেম্বাৰ আছিল 7 জনে ব্ৰিটিছৰ আছিল ইণ্ডিয়াৰ কোনো মেম্বাৰ এই সাইমন কমিশনত নাছিল সেই কাৰণে ইয়াত থকা মানুহবিলাকে সাইমন কমিশনৰ অপোজ কৰিছিল তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল সাইমন গো বেক এনেকুৱা এটি স্লোগান উলাইছিল তাতে আৰু এই সাইমন কমিশনৰ আন্দোলনতে মানে সাইমন কমিশনৰ বিদ্ৰোহৰ নিচিনা এটি বিদ্ৰোহ সংগঠিত হৈছিল তাতে লালা ৰাজপথ ৰায় আৰু তাত মৃত্যু হৈছিল পুলিচৰ লাঠি চালনাত তাতে লালা ৰাজপথ ৰায় মৃত্যু হৈছিল তাৰ পিছত আহে আইন অমান্য আন্দোলন কি হয় 1930 চনত এই আন্দোলন সংগঠিত হৈছিল অল ইণ্ডিয়া লেভেলত গান্ধীৰ সিভিল ডিsobedient মুভমেন্ট ব্ৰিটিছে কিছুমান আইন উলাইছিল যাতে ইয়াত থকা মানুহে লোন তৈয়াৰ কৰিব নোৱাৰে কিন্তু তাৰ আগতে কি হৈছিল গান্ধীয়ে আইনত 11টা দাবী প্ৰেৰণ কৰিছিল তাতে তেওঁ লোনৰ ওপৰত যেটো কৰ লগাইছে এই কৰটো বন্ধ কৰিবলৈ কৈছিল আৰু মাদক দ্ৰব্যৰ ওপৰত নিষেধাজ্ঞা কৰিবলৈ কৈছিল আৰু তেনেকুৱা বহুতো দাবী আছিল 11টা দাবী আছিল আৰু এইবিলাক দাবী যেতিয়া পূৰণ নহয় তেতিয়া 1930 আইন অমান্য আন্দোলন গান্ধীয়ে ষ্টাৰ্ট কৰিছিল গান্ধী আইন চুক্তি 1931 ত গান্ধী আৰু আইনৰ মাজত চুক্তি হয় এগ্ৰিমেন্ট হয় তাৰ পিছত এই আইন অমান্য আন্দোলন বন্ধ কৰা হৈছিল আৰু 5 মাৰ্চত 1931 ৰ 5 মাৰ্চত এই গান্ধী আইন চুক্তি সম্পন্ন হয় দ্বিতীয় ঘূৰণীয়া মেজমেল ৰাউণ্ড টেবল কনফাৰেন্স তিনিটা হৈছিল 30 31 32 আৰু এটো 32 ৰ দ্বিতীয় ঘূৰণীয়া মেজমেল ইয়াতে গান্ধী অংশগ্ৰহণ কৰিছিল লণ্ডনত হৈছিল এই ঘূৰণীয়া মেজমেল আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ 1932 ৰ পৰা 34 যেটো গান্ধী আইন চুক্তিত যিবিলাক চুক্তি হৈছিল এই চুক্তিবিলাক যেটো শৰ্ত আছিল চুক্তিত যিবিলাক শৰ্ত আছিল এই শৰ্তবিলাক সম্পূৰ্ণ হোৱা নাছিল আৰু সাকসেসফুল হোৱা নাছিল এই যিবিলাক শৰ্তবিলাক ব্ৰিটিছ চৰকাৰে ভালকে নামানিলে সেই কাৰণে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হয় 1932 ৰ পৰা 34 লৈকে আৰু সাম্প্ৰদায়িক বটোৱাৰা কি হয় 1932 ৰামছে মেকডোনাল্ডে সংখ্যালঘুৰ কাৰণে এটি সেপাৰেট ইলেক্টৰেট সিস্টেম দিয়াৰ কথা কৈছিল ৰামছে মেকডোনাল্ডে আৰু ইয়াৰ কাৰণে বিৰোধিতা কৰিছিল আমাৰ মহাত্মা গান্ধী আৰু ইয়াত থকা ভাৰতীয়সকলে এই পৃথক নিৰ্বাচনৰ যেটো নিৰ্বাচনটো দিয়াৰ কাৰণে সংখ্যালঘুসকলক পৃথক নিৰ্বাচন দিয়াৰটো বিৰোধিতা কৰিছিল ইয়াত থকা মানুহসকলে তাকে সাম্প্ৰদায়িক বটোৱাৰা বুলি কয় এইটো ৰামছে মেকডোনাল্ডৰ দ্বাৰা কৰা হৈছিল কংগ্ৰেছৰ মন্ত্ৰীসভাৰ গঠন কংগ্ৰেছ মন্ত্ৰীসভাৰ 1937 পৰা 39 লৈকে কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন হৈছিল কিন্তু কংগ্ৰেছ চৰকাৰে পদত্যাগ কৰিলে 1939 এটাকো আৰু পাকিস্তানৰ দাবী জিন্নাই আকৌ পাকিস্তানৰ দাবী কৰি আছিল জিন্না মোহাম্মদ আলী জিন্নাই পাকিস্তান নামৰ এটি পৃথক ৰাষ্ট্ৰৰ কাৰণে তেওঁ দাবী কৰিছিল ব্যক্তিগত সত্যাগ্ৰহ 1940 চনত এই ব্যক্তিগত সত্যাগ্ৰহৰ আৰম্ভ হৈছিল এই ব্যক্তিগত সত্যাগ্ৰহ কি আছিল 1940 আগষ্ট অফাৰ এটা ব্ৰিটিছ চৰকাৰে এটি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ভাৰতলৈ আৰু তাত ভাৰতীয়সকলৰ কাৰণে স্বাধীনতাৰ কোনো কথা নথকাত এই ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল আৰু ইয়াক দিল্লী চলো বুলিও কোৱা হয় এই ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত আচাৰ্য বিনোবা ভাৱে আছিল প্ৰথম গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহী ইয়াৰ
ক্ৰিপছ মিছন আহিছিল 1942 ক্ৰিপছৰ নেতৃত্বত আহিছিল ষ্টেনফৰ্ড ক্ৰিপছৰ নেতৃত্বত এই মিছনটো পঠিওৱা হৈছিল সংবিধান নিৰ্মাণৰ কাৰণে সেইকাৰণে ইয়াক ক্ৰিপছ মিছন বুলি কোৱা হয় 1940 আগষ্ট অফাৰ তাক ৰিজেক্ট কৰা হৈছিল 1942 আহিলে ক্ৰিপছ মিছন আৰু এইবিলাক কিয় পঠিওৱা হৈছিল সংবিধানিক প্ৰস্তাৱৰ কাৰণে সংবিধান সংগঠনৰ কাৰণে এইবিলাক প্ৰস্তাৱ তাৰ পৰা ব্ৰিটিছ চৰকাৰে প্ৰেৰণ কৰিছিল 42ত আন এটি উল্লেখযোগ্য ঘটনা ঘটিছিল আৰু 1942ত সেইটো হ'ল ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট গান্ধীৰ থাৰ্ড এইটো বিদ্ৰোহ হয় অল ইণ্ডিয়া লেভেলত ইয়াকে আগষ্ট বিপ্লৱ বুলিও কোৱা হয় আৰু ইয়াত গান্ধীয়ে কৰিম কিম্বা মৰিম এই শ্লোগানটো এই আন্দোলনতে দিছিলে ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ ইণ্ডিয়ান নেশ্যনেল আৰ্মি 1942 ইয়াৰ ধাৰণাটো মোহন সিঙে দিছিলে কিন্তু ইয়াক পুনৰ গঠন কৰিলে 1943ত আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে আৰু ইয়াৰ শ্লোগান আছিল জয় হিন্দ আৰু ইয়াতে তেওঁ নেতাজীয়ে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বুলি কৈ ইয়াত থকা ভাৰতীয়সকলক অনুপ্ৰাণিত কৰিছিল আৰু 1945 দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি হয় 1945ত 39 to 45 লৈকে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1946ত কেবিনেট মিছন আকৌ সংবিধান প্ৰণয়নৰ কাৰণে তাৰ পৰা প্ৰস্তাৱ পঠিওৱা হৈছিল কেবিনেট মিছন তিনিজন মন্ত্ৰীৰে গঠিত এই মিছন আছিল আৰু এই কেবিনেট মিছনৰ দ্বাৰাই ভাৰতত সংবিধান সভা গঠন হ'ল আৰু তাৰ পিছত আমাৰ সংবিধানটো ৰচনা কৰা হৈছিল নেক্সট আছে আমাৰ ভাৰত স্বাধীন আইন 1947ত ভাৰত স্বাধীন আইনত এই আইনত কোৱা হৈছিল ভাৰত স্বাধীন হোৱাৰ পিছত কি হ'ব বা ভাৰত স্বাধীনৰ পিছত এটা ৰাষ্ট্ৰ হ'ব পাকিস্তান আৰু ভাৰত এটা স্বাধীন ৰাষ্ট্ৰ হ'ব এইবিলাক ভাৰতৰ বা পাকিস্তানৰ বিষয় আছিল ইয়াত উল্লেখ আছিল 15 আগষ্ট 1947 স্বাধীন ভাৰতৰ জন্ম হয় আৰু 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হয় আৰু 14 আগষ্টত পাকিস্তান স্বাধীন হয় আৰু পাকিস্তানৰে আমাৰ পূব পাকিস্তানটো যেটো 1971ত বাংলাদেশ হিচাপে পৰিগণিত হয় আৰু ৰেড ক্লিফ লাইন আমাৰ বাংলাদেশ আৰু পাকিস্তান আৰু ভাৰতৰ মাজত যেটো ৰেখা আছে তাত লাইনটো আছে তাক ৰেড ক্লিফ লাইন বুলি কোৱা হয় এটো ইয়াতে আমাৰ সেকেন্ড পাৰ্টটো কমপ্লিট হয় আমাৰ 3 নম্বৰ পাৰ্ট আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ অসমৰ মডাৰ্ন হিষ্ট্ৰী আছে ইয়াত অসম মডাৰ্ন হিষ্ট্ৰী অফ আসাম আৰু ইয়াত কি আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ ফাৰ্ষ্ট টপিকটো আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ কেতিয়াৰ পৰা ব্ৰিটিছ বিৰোধী জাগৰণ হ'বলৈ ধৰিলে 1826ত যেতিয়া মান আৰু ব্ৰিটিছৰ মাজত সন্ধি হৈছিল ইয়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী তাৰিখে এই সন্ধিৰ পৰা অসম ব্ৰিটিছৰ হাতলৈ গৈছিল আৰু তাৰ পৰা 1828ত ফাৰ্ষ্ট বিৰোধী আছিল আমাৰ গমধৰ কোঁৱৰ ব্ৰিটিছৰ দমনমূলক নীতিবিলাক ইয়াত থকা মানুহে ভাল পোৱা নাছিল সেইকাৰণে সেইবিলাকৰ বিৰুদ্ধে বিৰোধিতা কৰিছিল আৰু ফাৰ্ষ্ট আছিল গমধৰ কোঁৱৰ আৰু 1830ত ফাৰ্ষ্ট ফাঁচী কাঠত ওলোৱা ব্যক্তি আছিল পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা আৰু 1857ত বিদ্ৰোহী আছিল মণিৰাম দেৱান ফাৰ্ষ্টতে তেওঁ ব্ৰিটিছৰ বিদ্ৰোহী নাছিল তেওঁ ব্ৰিটিছৰ আণ্ডাৰতে কাম কৰিছিল ফাৰ্ষ্টত কিন্তু ব্ৰিটিছে যিবিলাক সাহায্য দি আছিলে এই সাহায্যৰ পৰা তেওঁ বঞ্চিত হ'ল আৰু তাৰ পিছত তেওঁ ব্ৰিটিছৰ বিৰোধী হৈ পৰিল আৰু 1857ত যেতিয়া ৰিভল্ট আহিলে এই ৰিভল্টত তেওঁ যোগদান কৰিলে আৰু তেওঁ কণ্ডৰপেষ্টৰ সিংহ ব্ৰিটিছৰ পৰিৱৰ্তে ইয়াত অসমীয়া ৰজা হোৱাটো তেওঁ বিচাৰিছিল আৰু কণ্ডৰপেষ্টৰ সিংহক তেওঁ ৰজা প্ৰতিষ্ঠিত কৰাৰ কাৰণে তেওঁ কলিকতালৈ গৈছিল কলিকতাত ব্ৰিটিছ ব্যক্তি এজনৰ লগত প্ৰতিবেদন কৰিছিল আবেদন কৰিছিল তাত থাকিয়ে কিন্তু তাতো তেওঁ সাহায্য নোপোৱা তেওঁ বহুত বিৰোধী হৈ পৰিছিল ব্ৰিটিছৰ আৰু কলিকতাত থকা সময়ত তেওঁ মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰে তেওঁক সহায় কৰিছিল আৰু তেওঁ ইয়াৰ পৰাও সহযোগী আছিল ইয়াত অসমতো তেওঁৰ সহযোগী আছিল তেওঁক সহায় কৰা পিয়লি বৰুৱা আছিল তেওঁৰ সময়ত আৰু ফৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া মায়াৰাম নাজিৰ এইবিলাক কিছুমান মানুহে তেওঁক সহায় কৰিছিল আৰু যেতিয়া তেওঁ যিবিলাক আবেদন কৰিছিল ব্ৰিটিছ চৰকাৰলৈ কলিকতাত গৈ এই প্ৰতিবেদনবিলাক ইয়াত থকা কেপ্টেইন হলজৰ্ডে এইবিলাক যেতিয়া ধৰা পেলাইছিল তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে বুলি এইটো ধৰা পেলোৱাৰ পিছত 1858ৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল 1858ৰ 26 ফেব্ৰুৱাৰী আৰু এনেদৰে বিদ্ৰোহটো সমাপ্ত হৈছিল 1858ত বিদ্ৰোহৰ বিফলতাৰ কাৰণ কি আছিল অসমৰ অন্য ঠাইত এই বিদ্ৰোহৰ প্ৰভাৱ কম আছিল আৰু বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষাত ব্যৰ্থ হৈছিল অস্ত্ৰ-শস্ত্ৰ যোগানত ব্যৰ্থ হৈছিল এইবিলাক কাৰণত বিদ্ৰোহটো বিফল হোৱা দেখা পালো অসমত বিদ্ৰোহৰ গুৰুত্ব অসমত যদিও বিদ্ৰোহটো বিফল হৈছিল তথাপিও অসমত এই বিদ্ৰোহে গুৰুত্বপূৰ্ণ প্ৰভাৱটো এৰি থৈছিল কৃষকসকলৰ মনত আৰু তেওঁলোকৰ যেটো বিদ্ৰোহী স্বভাৱ ব্ৰিটিছৰ বিৰুদ্ধে বিৰোধিতা কৰা যেটো বিদ্ৰোহী মনোভাৱটো জাগি উঠিছিল ইয়াৰ পৰা আৰু অসমত এইটো অল ইণ্ডিয়া লেভেলত হোৱা যেটো বিদ্ৰোহ এইটো অসমত ফাৰ্ষ্ট টাইম ষ্টাৰ্ট হৈছিল এইটো আৰু
নেক্সট আছে অসমত কৃষক বিদ্ৰোহৰ উত্থান। ইয়াৰ পিছৰ পৰা অসমত কৃষক বিদ্ৰোহৰ উত্থান হয়। আমাৰ ফৰ অল মই আগতেও কৈছিলো ফুলগুৰি, ৰঙিয়া, লাচিমা, পথৰুঘাট এইবিলাক হয় আমাৰ কৃষক বিদ্ৰোহ। ৰাইজ মেল কি হয়? এই কৃষক বিদ্ৰোহত ৰাইজ মেলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাইজ মেল হল ৰাইজে এটি মেল পাতি এটি সভা পাতি ব্ৰিটিছৰ বিৰোধিতা কৰিছিলে, ব্ৰিটিছৰ বিষয়ে যিবিলাক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিছিলে তাকে ৰাইজ মেল বুলি কোৱা হয়। ফুলগুৰি ধাৱা 1861ত সংঘটিত হৈছিলে ফুলগুৰিত, আৰু ইয়াৰ উপায়ুক্ত তেতিয়া সেই জিলাৰ উপায়ুক্ত আছিলে হাৱাৰ্ড স্কন্স। আৰু এইবিলাক যিবিলাক আমাৰ কৃষক বিদ্ৰোহ হৈছিল ইয়াৰ কাৰণে হল কৰৰ বোজা বেছি হোৱাৰ কাৰণে এইবিলাক বিদ্ৰোহ হৈছিল। আৰু নামনি অসমৰ বিদ্ৰোহ কি হয়? ৰঙিয়া। ফুলগুৰিৰ এই হাৱাৰ্ড স্কন্স আৰু এই ফুলগুৰিৰ ধাৱাৰ সময়তে লেফটেনেণ্ট সিংগাৰকো হত্যা কৰা হৈছিলে ইয়াৰ অসমীয়াসকলৰ দ্বাৰা, এইটো মনত ৰাখিব। তাৰপিছত নামনি অসমৰ বিদ্ৰোহ ৰঙিয়াৰ বিদ্ৰোহটো হৈছিল 1893ত ৰঙিয়া ফৰ দ্য ল। ফাৰ্ষ্টত ফুলগুৰি, ৰঙিয়া, লাচিমা। 61, 93, 94ত দুটা হয়, এটা লাচিমা আৰু এটা হয় পথৰুঘাট। ৰঙিয়া 1893 24 ডিচেম্বৰ মেককেব উপায়ুক্ত আছিল তেতিয়া। আৰু লাচিমাৰ বিদ্ৰোহত এইটো কি হৈছিল? দাসুৰাম চৌধুৰী আৰু মণ্ডল আছিল হলিৰাম মিশ্ৰ। দাসুৰাম চৌধুৰী আৰু হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহ কৰিবলৈ যোৱাত ৰাইজে মাৰপিট কৰিছিল। তাৰ পৰাই এই বিদ্ৰোহ সংঘটিত হয় লাচিমাৰ 1894ত। আৰু আমাৰ তাৰ পিছত আছে পথৰুঘাট আৰু লাচিমা একেটা টাইমতে সংঘটিত হয় 1894। দৰং জিলাৰ মংগলদৈ মহকুমাৰ পথৰুঘাটত এই আন্দোলনটো সংঘটিত হৈছিল, এই বিদ্ৰোহটো। আৰু তেতিয়া উপায়ুক্ত আছিল জেডি এণ্ডাৰছনে ৰাইজ মেল দমনৰ প্ৰচেষ্টা চলাইছিল। তেতিয়া তেওঁ উপায়ুক্ত আছিল আৰু তেওঁ এই পথৰুঘাটৰ ৰাইজ মেল দমনৰ এইটো প্ৰচেষ্টা তেওঁ চলাইছিল। আৰু লাষ্টৰ টপিক আছে আমাৰ জনজাতীয় বিদ্ৰোহ কি আছে? জয়ন্তীয়া বিদ্ৰোহ, উত্তৰ কাছাৰ বিদ্ৰোহ, নগা বিদ্ৰোহ, তাৰপিছত মণিপুৰ বিদ্ৰোহ। জয়ন্তীয়া বিদ্ৰোহ হৈছিল 1861 পৰা 63 লৈকে হৈছিলে। আৰু এই বিদ্ৰোহটো কোনে কৰিছিল? নেতৃত্ব দিছিল উকিয়াং নবাবে। আৰু উত্তৰ কাছাৰ বিদ্ৰোহ 1881 পৰা 82 লৈকে হৈছিলে, আৰু ইয়াৰ নেতৃত্ব দিছিল শম্ভুধন কাছাৰীয়ে। আৰু নগা বিদ্ৰোহ হৈছিলে। আৰু মণিপুৰৰ বিদ্ৰোহ ইয়াক নেতৃত্ব কোনে দিছিল? টিকেন্দ্ৰজিতে। মানে ফাৰ্ষ্টতে ইয়াত কি হৈছিলে? মণিপুৰত ৰাজ্যৰ ভিতৰতে এটি গৃহ কন্দলৰ সূচনা হৈছিলে, কাৰণ তাত থকা ৰজা আছিলে কুলচন্দ্ৰ আৰু খুৰচন্দ্ৰ। আৰু কুলচন্দ্ৰই সিংহাসনচ্যুত কৰিছিলে, সিংহাসনৰ পৰা তেওঁক আঁতৰাইছিলে। সেইকাৰণে খুৰচন্দ্ৰই ব্ৰিটিছৰ হেল্প লৈছিলে, ব্ৰিটিছৰ সহায় বিচাৰিছিল। যদিও ব্ৰিটিছে কিন্তু কুলচন্দ্ৰকে ৰজা হিচাপে প্ৰতিষ্ঠিত কৰিলে, কিন্তু পিছতে কুলচন্দ্ৰ ব্ৰিটিছৰ পৰা ইৰিটেট হৈ পৰিল। মানে ব্ৰিটিছৰ যিবিলাক দমনমূলক নীতি আছিল এইবিলাক ভাল পোৱা নাছিল কুলচন্দ্ৰই। আৰু কুলচন্দ্ৰই টিকেন্দ্ৰজিত ব্ৰিটিছৰ বিদ্ৰোহী আছিলে, তেওঁক সহায় কৰিছিল যেতিয়া। সেইকাৰণে টিকেন্দ্ৰজিতকো ব্ৰিটিছসকলে পিছতে হত্যা কৰিছিল, আৰু কুলচন্দ্ৰকো সিংহাসনচ্যুত কৰি খুৰচন্দ্ৰক ৰজা হিচাপে পৰিচিত কৰিছিল তাতে। আমাৰ 4 নম্বৰ পাঠটো কি আছে? ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমত কি জাতীয় জাগৰণৰ সৃষ্টি হৈছিল এইবিলাক আমি এই পাঠটোত গম পাম। ফাৰ্ষ্টৰ টপিক আছে অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান। অসমত জাতীয়বাদী চেতনাৰ উত্থান কেনেকৈ হয়? 1826 to 1858 কোম্পানীৰ আমোল বুলি কোৱা হয়, কাৰণ 1826ত আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিল, আৰু 1857-8ত চিপাহী বিদ্ৰোহ হৈছিল, আৰু এই সময়ছোৱাক কোম্পানীৰ আমোল বুলি কোৱা হয়। এই সময়ত ইংৰাজ শিক্ষাৰ প্ৰৱৰ্তন কৰা হৈছিলে, আৰু এই ইংৰাজ শিক্ষাই কিছুমানৰ মনত সমালোচনাত্মক দৃষ্টিভংগী ভাৰতীয় শিক্ষাৰ কাৰণে এই দৃষ্টিভংগীটো আনিছিল, আৰু আন কিছুমানৰ মনত জাতীয় চেতনা জাগ্ৰত কৰাত সহায় কৰিছিল ইংৰাজী শিক্ষাই। জনসাধাৰণৰ সমস্যা সমাধানৰ হকে সামাজিক সাংস্কৃতিক সংস্থাৰ জন্ম হৈছিল, আৰু জনসাধাৰণৰ কিছুমান সমস্যা সমাধানৰ কাৰণে সামাজিক আৰু সাংস্কৃতিক সংস্থাৰো জন্ম হৈছিল। অভা উষা আমাৰ নেক্সট টপিক আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা। এইটো গঠন কৰা হৈছিল 1888ত, আৰু অভা উষাৰ মেইন উদ্দেশ্য কি আছিল? ভাষাৰ উন্নতি সাধন কৰা। 1836 to 1873 লৈকে অসমত অন্ধকাৰৰ যুগ বুলি কোৱা হয়, কাৰণ সেই সময়ত অসমত বাংলা ভাষাৰ অসমীয়াৰ পৰিৱৰ্তে অফিচিয়েলি ভাৱে বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল, আৰু সেইকাৰণে অসমীয়া ভাষাটো লোপ পাইছিল, আৰু সেই ভাষাৰ উন্নতি কৰিবৰ কাৰণে বহুতো সভা গঠন কৰা হৈছিল, আৰু এইটো এটা
এক্সাম্পল হয় ইয়াৰ উদাহৰণ এই অসমীয়া ভাষা উন্নতি সাধনী সভাই আৰু বিজ্ঞান শিক্ষাৰো বিকাশ কৰিছিল বিজ্ঞানৰ বিকাশত সহায় কৰিছিল উন্নত মানৰ ব্যাকৰণৰ প্ৰয়োগ কৰিছিল মানে ব্যাকৰণৰ উন্নতিকৰণতো এই অভা উখাই গুৰুত্ব দিছিল আৰু এই সময়তে সেই কাৰণে হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত হেমকোষ এটি ব্যাকৰণ এই সময়তে লিখা হৈছিল আৰু জোনাকী যুগ 1889 জোনাকী আলোচনীৰ এটো মেগাজিন হয় এটি এই ইয়াৰে অভা উখাৰে এটো অৱদান হয় ইয়াৰ পিছতে আমাৰ এটি মেগাজিন এটো বনোৱা হৈছিল জোনাকী আলোচনী উলিয়া হৈছিল আৰু ইয়াৰ হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাক এই জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয় তেওঁলোকে এই জোনাকী আলোচনীত বহুতো নিজৰ লিখনিবিলাক দি থৈ গৈছে সামাজিক জাতীয় চেতনা বৃদ্ধিটো এই জোনাকী আলোচনীয়ে সহায় কৰিছিল অসম ছাত্ৰ সন্মিলন আমাৰ নেক্সট টপিক আছে অসম ছাত্ৰ সন্মিলন অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে এই অসম ছাত্ৰ সন্মিলন কৰা হৈছিল আৰু ফাৰ্ষ্ট অধিৱেশন হৈছিল গুৱাহাটীত আৰু কাৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত ইয়াৰ ফাৰ্ষ্ট অধিৱেশন গুৱাহাটীত হৈছিল অসম ছাত্ৰ সন্মিলন আৰু ইয়াৰ মুখপত্ৰ আছিল মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল মিলন এই সময়ত যিবিলাক সভা অনুষ্ঠিত হৈছিল প্ৰায়বিলাক সভাৰে উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা আৰু অসমত যিবিলাক সমস্যা আছে ৰাইজৰ সমস্যা যিবিলাক এইবিলাক সমাধান কৰা ৰায়ত সভা কৃষকৰ সমস্যা সমাধানৰ হকে এই সভা বনোৱা হৈছিল তেজপুৰ আৰু নগাঁৱত ব্ৰিটিছৰ নতুন ভূমি নীতিৰ বিৰোধিতা কৰিছিল খাজনা হ্ৰাস কৰিবলৈ অনুমোদন কৰিছিল আৰু গ্ৰেজিং কৰ বন্ধ কৰিবলৈ অনুমোদন কৰে এই ৰায়ত সভাবিলাকে আৰু 1933 এই ৰায়ত সভাবিলাকক অধিক এক্টিভ কৰিবলৈ অধিক সক্ৰিয় কৰিবলৈ সদৌ অসম ৰায়ত সভা বনোৱা হৈছিল আৰু 1939 লৈকে এইবিলাক ৰায়ত সভা আছিল তাৰ পিছত ৰায়ত সভাৰ গুৰুত্বটো কমি আহিলে আহোম সভা কেতিয়া গঠন কৰা হৈছিল 1893 প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত আৰু ইয়াৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম অধিৱেশন শিৱসাগৰ 1893 আৰু পদ্মনাথ গোহাঁই বৰুৱা তেওঁৰ সম্পাদক আৰু শিৱসাগৰত অধিৱেশন এইটো হয় আৰু 1910 চনত ইয়াৰ নামটো চেঞ্জ কৰা হৈছিল সদৌ অসম আহোম এছ'চিয়েশ্যন বুলি ইয়াৰ নামটো চেঞ্জ কৰা হৈছিল আৰু নেক্সট টপিক আছে আমাৰ যোৰহাট সাৰ্বজনিক সভা নেক্সট টপিক যোৰহাট সাৰ্বজনিক সভা 1888 আৰু এইটো জগন্নাথ বৰুৱাৰ সম্পাদনাত এই যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল সভাপতি আছিল নৰনাৰায়ণ সিং বংগভংগৰ এই যোৰহাট সাৰ্বজনিক সভাই বংগভংগৰ বিৰোধিতা কৰিছিল প্ৰায়বিলাকৰে মেইন উদ্দেশ্যবিলাক আছিল কানি বা মাদক দ্ৰব্যৰ এইটো বন্ধ কৰা অসমত আৰু কানি প্ৰচলন বন্ধ কৰা আৰু বংগ বিভাজনৰ এইটোৱে বিৰোধিতা কৰিছিল আৰু ভাষাৰ উন্নতি সাধন কৰা আসাম এছ'চিয়েশ্যন কেতিয়া বনোৱা হৈছিল 1903 চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত এই এছ'চিয়েশ্যনটো গঠন কৰা হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটি মানে কি হয় 1885 যিটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 গঠন কৰা হৈছিল এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটি শাখা হয় 1921 গঠন কৰা হৈছিল অসমত ওকে এইটো শাখা 21 অসম প্ৰদেশ কংগ্ৰেছ কমিটি নামেৰে ইয়াক গঠন কৰা হৈছিল বিষ্ণুৰাম মেধি আছিল আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথম সভাপতি এই সভাৰ আৰু 1926 চনত আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 41তম অধিৱেশন হৈছিল পাণ্ডুত ইয়াৰ অধিৱেশন হৈছিল স্বদেশী আন্দোলন আৰু অসম স্বদেশী আন্দোলন আমাৰ নেক্সট টপিক হয় স্বদেশী আন্দোলন আৰু অসম স্বদেশী আন্দোলনত অসমে কি ভূমিকা গ্ৰহণ কৰিছিল খাদী বস্ত্ৰ প্ৰয়োগ থলুৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত অসমে গুৰুত্ব দিছিল আমাৰ এৰি মুগা পাটৰ কাপোৰৰ ওপৰত অসমে বেছিকে গুৰুত্ব দিছিল খাদী কাপোৰৰ ওপৰত আৰু অম্বিকাগিৰি ৰায় চৌধুৰীৰ বন্দিনী ভাৰত নামে এটি নাটকো ৰচনা কৰা হৈছিল এই নাটকেও এটি মানুহৰ মনত এটি দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল আৰু স্বদেশী আন্দোলনত সবে জপিয়াই পৰিছিল আৰু জাতীয় শিল্পত বহুতো ক্ষেত্ৰতে আমি স্বদেশী আন্দোলনত আমাৰ অসমে ভূমিকা গ্ৰহণ কৰিছিল অসহযোগ আন্দোলন আৰু অসহযোগ আন্দোলন কেতিয়া হৈছিল 1920 পৰা 22 লৈকে হৈছিল আৰু ইয়াত গান্ধীয়ে সহযোগ নকৰো ইয়াৰ কাৰণ কি আছিল
ৰাওলাট আইন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, তাৰপিছত প্ৰথম বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছে কৈছিলে যে ভাৰতীয়সকলক স্বাধীনতা দিম বুলি ইয়াত থকা বহুতো সৈনিকসকলক এই বিশ্বযুদ্ধত লৈ গৈছিলে, কিন্তু এই স্বাধীনতাটো দিয়া নাছিলে লাষ্টতে, আৰু অনলি ইণ্ডিয়া গেট বনোৱা হৈছিলে। আৰু এইবিলাক কাৰণত অসহযোগ আন্দোলনৰ সৃষ্টিৰ সূচনা হৈছিলে 1920 পৰা 22 লৈকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি, এইটো ইণ্টাৰনেশ্যনেল কংগ্ৰেছৰে এটা পাৰ্ট হয়। এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 2021তে গঠন কৰা হৈছিলে, যোগদান কৰিছিল অসহযোগ আন্দোলনত। তিলক সোঁৱৰণী স্কুল, জাতীয় শিক্ষাৰ বিকাশ হোৱা বুলি ক'ব পাৰো, কাৰণ বাল গংগাধৰ তিলকৰ কাৰণে তেওঁৰ নামতে তিলক সোঁৱৰণী স্কুল এটা বনোৱা হৈছিলে, স্থাপন কৰা হৈছিলে। গান্ধী মহাৰাজাৰ জয়, এইটো ধ্বনি তাত ব্যৱহাৰ কৰা হৈছিলে অসমবাসীৰ দ্বাৰা। আৰু অসহযোগ আন্দোলনৰ সময়তে ফাৰ্ষ্ট টাইম গান্ধী অসমলৈ আহিছিল। গান্ধী 4বাৰকৈ অসমলৈ আহিছিল আৰু অসহযোগ আন্দোলনত ফাৰ্ষ্ট টাইম আহিছিল। আৰু এইবিলাক আন্দোলনত প্ৰায়ভাগ আন্দোলনতে জাতীয় শিক্ষা, জাতীয় সাহিত্যৰ বিকাশ হৈছিলে। আৰু তেওঁ আহি ইয়াত থকা গান্ধীয়ে যেতিয়া অসমত আহিছিল, আহি পেলাই তেওঁ ইয়াত থকা শিপিনীয়ে কৰা কাম দেখি তেওঁলোকৰ প্ৰশংসা কৰিছিল, খাদী বস্ত্ৰৰ প্ৰশংসা কৰিছিল। আৰু আমাৰ আইন অমান্য আন্দোলন, নেক্সটটো আছে আইন অমান্য আন্দোলন, 30 পৰা 32 লৈকে হৈছিলে। ব্ৰিটিছে যিবিলাক আইন ওলাইছিলে, লোন আইন, মানে ইয়াত থকা মানুহে লোন প্ৰস্তুত কৰিব নোৱাৰে তেনেধৰণৰ আইন আছিল, কিন্তু এই আইনটো গান্ধীয়ে ভংগ কৰিছিল। দাণ্ডিৰ পৰা যাত্ৰা কৰিছিল, সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে যাত্ৰা কৰিছিল। আৰু অসমৰ এই লীলাধৰ বৰুৱাই এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল। অসমৰ পৰা লীলাধৰ বৰুৱাই যাত্ৰা ইয়াত অংশগ্ৰহণ কৰিছিল। অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু লোন সত্যাগ্ৰহৰ প্ৰতি অসমবাসীয়ে অনুগত্য প্ৰকাশ কৰিছিল। আৰু ইয়াৰ এই সময়তে এটি ঘটনা হয়, কানিংহাম চাৰ্কুলাৰ। জে.আৰ. কানিংহামে এটি নীতি উলিয়াইছিল। ইয়াত থকা অভিভাৱকসকলে লিখিত প্ৰতিশ্ৰুতি দিব লাগিছিল তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে, মানে ল'ৰা ছোৱালীয়ে এই আন্দোলনত যাতে যোগদান নকৰক। যদি কোনোবাই যোগদান কৰে তেতিয়া তেওঁলোকক ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব আৰু জৰিমনাও বিহা কৰা হ'ব। এনেধৰণৰ তেওঁ নীতি এটি প্ৰকাশ কৰিছিল, তাক কানিংহাম চাৰ্কুলাৰ বুলিও কোৱা হয়। আৰু ভাৰত ত্যাগ আন্দোলন, আমাৰ নেক্সটটো আছে ভাৰত ত্যাগ আন্দোলন আৰু অসম। ভাৰত ত্যাগ আন্দোলন 1942ত হৈছিলে। আৰু অসমৰ কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি এই আন্দোলনৰ সময়তে তেওঁলোক শ্বহীদ হৈছিলে। কুশল কোঁৱৰক 1943 সৰু পথাৰত ৰুৱেল বাগৰুৱাৰ অভিযোগত তেওঁক ফাঁচি দিয়া হৈছিলে। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি তেওঁলোকক গহপুৰ থানাত গুলীয়াই হত্যা কৰা হৈছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাইও ইয়াত অংশগ্ৰহণ কৰিছিলে। বৰদলৈ মন্ত্ৰীসভা 1946ত কি হৈছিলে, কেবিনেট মিছন অসমলৈ ভাৰতলৈ আহিছিলে। আৰু এতিয়া 1946ত এটি নিৰ্বাচন অনুষ্ঠিত হৈছিলে আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত এটি মন্ত্ৰীসভা তেওঁ গঠন কৰিছিল। আৰু টোটেল আসন আছিল তাত 108 আৰু 58খন আসন লাভ কৰি তেওঁ এটি নিজৰ দলটো, তেওঁৰ নিজৰ সভাটো তেওঁ গঠন কৰিছিল। আৰু তেওঁৰ চৰকাৰে দেশ বিভাজন আৰু 1962 চীনে আক্ৰমণ কৰিছিল, ভাৰততে আক্ৰমণ কৰিছিল। 1962 চীনৰ আক্ৰমণৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো তেওঁ মানে এইবিলাক সমস্যা আহি পৰিছিল। অসম কৃষি বিশ্ববিদ্যালয় আমাৰ নেক্সট টপিক হয়। কৃষি গৱেষণা কেন্দ্ৰ 1913 পৰা 1923, 1913ত কৰিমগঞ্জত, 1923 10 বছৰ পিছত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিলে। আৰু যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু নগাঁৱৰ অসম পশু মহাবিদ্যালয়, এই দুটাক মাৰ্জ কৰি দুটাকে সামৰি পেলাই 1969ত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে। আৰু এইটো মনত ৰাখিব, অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে, এইটো আহিব পাৰে 1969ত। 1948 26 জানুৱাৰী গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। আৰু অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া, 1947 চনৰ 3 নৱেম্বৰ 1910 চনত লণ্ডনৰ পৰা ৰেডিঅলজিৰ কাৰণে কিছুমান মেচিন বিলাক অনা হৈছিলে তাৰ কাৰণে। আৰু 1947 চনত তাতে অসম চিকিৎসা মহাবিদ্যালয় হিচাপে মহাবিদ্যালয় এটি স্থাপন কৰা হৈছিলে। 1960ত গুৱাহাটী মেডিকেল কলেজ, 1968 শিলচৰ মেডিকেল কলেজ, এইটো মনত ৰাখিব। আৰু ইয়াতে আমাৰ এই পাঠটো কমপ্লিট হয়। আমাৰ নেক্সট আছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰ ফাৰ্ষ্ট টপিক আছে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য। ইয়াত হিন্দু সভ্যতা, যিটো মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলো হিন্দু সভ্যতাৰ বিষয়ে।
খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দ মানে 1000 বছৰৰ এটি টাইম পিৰিয়ড আৰু খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত এই হিন্দু সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে উমান পোৱা গৈছিলে আৰু গাঙ্গেয় উপত্যকাৰ পৰা মিৰাট পৰ্যন্ত এই সভ্যতা বিয়পি আছিলে আৰু এই সভ্যতাতে হিন্দু সভ্যতাৰ বহুতো নগৰ আছিলে আৰু তাত মানুহে পশুপতি শিৱৰ আৰাধনা কৰিছিলে আৰু মাদাৰ গডেছ মাতৃদেৱীৰ মূৰ্তি এটি পোৱা গৈছে আৰু তাত পুৰা মাটিৰ কিছুমান পাত্ৰবিলাক তাত পোৱা গৈছে আৰু এই সভ্যতা 1500 লৈকে আছিলে 1500 খ্ৰীষ্টপূৰ্ব 1500 খ্ৰীষ্টপূৰ্বলৈকে আছিলে তেতিয়া তাৰ পিছৰ পৰা এই সভ্যতাটো ডিক্লাইন হৈছিলে 1500ত এই সভ্যতাটো ডিক্লাইন হৈছিলে কাৰণ সিন্ধু নদীৰ কাষত আছিলে আৰু মানে আৰ্কিঅলজিষ্টৰ মতে তাত বানপানীয়ে এই সভ্যতাটো ধ্বংস কৰা বুলি কৈছে আৰু 1500ত বৈদিক যুগ তাৰ পিছত বৈদিক যুগৰ সূচনা হয় আৰু বৈদিক যুগৰ ফাৰ্ষ্ট 1500 টু 1000 লৈকে ঋগবেদিক যুগ বুলি কোৱা হয় আৰু 1000 ৰ পৰা 600 লৈকে পৰৱৰ্তী বৈদিক যুগ কাৰণ 1500 টু 1000 লৈকে আমাৰ ঋগবেদৰ ৰচনা কৰা হৈছিল সেই টাইম পিৰিয়ডত ফাৰ্ষ্ট আমাৰ বেদ পুৰণি বেদ হয় এইটো তাৰ পিছত তিনিটা বেদ ৰচনা কৰা হৈছিল এই তিনিটা বেদৰ সংমিশ্ৰণক আমাৰ সংহিতা বুলি কোৱা হয় আৰু তেতিয়াই অৰণ্যকা আৰু উপনিষদ এইবিলাক বেদৰে পাঠ হয় এইবিলাক ৰচনা কৰা হৈছিলে কিছুমান তত্ত্বৰ মতে এই বৈদিক সংস্কৃতিৰ নিৰ্মাতাসকল আছিল আৰ্যভাষী নৰ্দিক গোষ্ঠীৰ লোকসকল আৰু তেওঁলোকে ভাৰতত কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা ধান খেতি আৰু কপাহৰ পৰা খুটা তৈয়াৰ কৰা এইবিলাক কৌশল ভাৰতক দি থৈ গ'ল সেন্দুৰৰ ব্যৱহাৰ হালধিৰ ব্যৱহাৰ তেওঁলোকৰে দেন হয় ভাৰতবৰ্ষত আৰু ভাৰতৰ সংস্কৃতিৰ দুটা বৈশিষ্ট্য আমাৰ কি আছে সংস্কৃতিৰ দুটা বৈশিষ্ট্য সংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰৰ মাজত একতা আমাৰ বহুতো সংস্কৃতিৰ লোকে আমাৰ ভাৰতবৰ্ষত বাস কৰে তথাপিও ইমান বৈচিত্ৰ থকা সত্ত্বেও ইয়াত একতা আছে ইউনিটি ইন ডাইভাৰ্চিটি জৱাহৰলাল নেহৰুৰ ভাৰত কমবেক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া এই বুকখনত তেওঁ এইবিলাক কথা উল্লেখ কৰিছে আমাৰ নেক্সট টপিক আছে সাহিত্য বেদ বেদাংগ ৰামায়ণ গীতা পুৰাণ এইবিলাক আগৰ পৰাই লিখা হৈছিলে আৰু আমাৰ সুশ্ৰুত সংহিতা কিছুমান ঔষধি বিষয়ক গ্ৰন্থসমূহ লিখা আছিল সুশ্ৰুতে লিখিছিল চৰকে লিখিছিল চৰক সংহিতা আৰু এনে ধৰণৰ কিছুমান বাক্যশাৰী লোৱা হৈছে অহিংসাই পৰম ধৰ্ম এইটো মহাভাৰতৰ পৰা লোৱা হৈছে আৰু সত্যমেৱ জয়তে এইটোতো কুৱেশ্যনো অহা দেখা যায় কম্পিটিটিভ এক্সামত কুৱেশ্যন আহিছিলে এটা সত্যমেৱ জয়তে লোৱা হৈছিল মুণ্ডকা উপনিষদৰ পৰা আৰু বসুধৈৱ কুটুম্বকম মানে কি হয় আমাৰ গোটেই পৃথিৱীটোৱে এটা পৰিয়াল এইটো লোৱা হৈছিল মহোপনিষদৰ পৰা নেক্সট টপিক আছে স্থাপত্য আৰু ভাস্কৰ্যৰ মাজত পাৰ্থক্য কি হয় স্থাপত্য হৈছে মঠ মন্দিৰ নিৰ্মাণৰ কাৰ্য আৰু ভাস্কৰ্য হৈছে মূৰ্তি নিৰ্মাণৰ কাৰ্য মছজিদ মহল মকৱাৰা মিনাৰ এইবিলাক আমাৰ ভাৰতবৰ্ষত দেখা যায় মকৱাৰা মানে হ'ল মৃতকৰ সৌধ টুম বিলাক আৰু মিনাৰ মানে হ'ল ফৰ্ট বিলাক ৰেড ফৰ্ট যিটো আছে আমাৰ নাগৰ আমাৰ তিনিটা ভাগত ভাগ কৰা হয় স্থাপত্য নাগৰ দ্ৰাবিড় আৰু ৱেশ্বৰ শৈলী উত্তৰ ভাৰতৰ মঠ মন্দিৰ বিলাকক নাগৰ বুলি কোৱা হয় নাগৰ আৰু দক্ষিণ ভাৰতৰ মঠ মন্দিৰ বিলাকক দ্ৰাবিড় বুলি কোৱা হয় দ্ৰাবিড় আৰু উত্তৰ ভাৰতৰ যিটো মন্দিৰৰ ওপৰৰ অংশ তাক শিখৰা বুলি কোৱা হয় আৰু দক্ষিণ ভাৰতত সেই ওপৰৰ অংশটোক বিমানা বুলি কোৱা হয় আৰু এই দুটাৰে মিশ্ৰণ নাগৰ আৰু দ্ৰাবিড়ৰ দুটাৰ মিশ্ৰণক ৱেশ্বৰ শৈলী বুলি কোৱা হয় সাঁচী স্তূপা আমাৰ যিটো আমাৰ ভাৰতবৰ্ষৰে আদৰ্শ হয় তাৰপিছত অজন্তাৰ গুহা তাজমহল এইবিলাক গোটেইকেইটাক আমাৰ ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইটত ইনক্লুড কৰিছে ভাস্কৰ্য নেক্সট টপিক হয় আমাৰ ভাস্কৰ্য মূৰ্তি নিৰ্মাণৰ কাৰ্য তিনিটা ভাগত ভাগ কৰা হৈছে ভাস্কৰ্যক গান্ধাৰ মথুৰা অমৰাৱতী 100 BC to 700 AD এই সময়ছোৱাত গ্ৰীক ৰোমান ভাস্কৰ্য শিল্পৰ কৌশল প্ৰয়োগ কৰা হৈছিল গান্ধাৰ শিল্পকলাত এইটো গ্ৰীক আৰু ৰোমান ভাস্কৰ্য শিল্পৰ কৌশল প্ৰয়োগ কৰা হৈছিল এই সময়ছোৱাত আৰু অমৰাৱতী 300 AD to 900 AD ইয়াত সাতবাহনসকলে পৃষ্ঠপোষকতা কৰিছিল অমৰাৱতী শিল্পকলাত চিত্ৰকলা দুটা ভাগত ভাগ কৰা হৈছে বৃহৎ আকাৰ আৰু ক্ষুদ্ৰাকাৰ মিউৰাল এণ্ড মিনিয়েচাৰ বুলি কোৱা হয় এই মিনিয়েচাৰ ক্ষুদ্ৰাকাৰ চিত্ৰকলাটো তাল পাত খাচী পাত কাপোৰত পেইণ্ট কৰা হৈছিলে আকবৰ মোগলৰ সময়ত ইয়াৰ উৎকৰ্ষ সাধন হৈছিলে আৰু জাহাংগীৰৰ সময়ত বেছিকে চিত্ৰকলা পেইণ্টিঙক বেছিকে গুৰুত্ব দিয়া হৈছিলে আকবৰ শাহজাহান জাহাংগীৰে পৃষ্ঠপোষকতা কৰে খৰাংগ চৰ্চা মানে এই চিত্ৰকলা পেইণ্টিঙৰ 6টা নিয়ম আছে তাকে একেলগে খৰাংগ চৰ্চা বুলি কোৱা হয় আমাৰ নেক্সট টপিক হয় সংগীত আৰু নৃত্য 200 BC to 200 AD ভৰত মুনিৰ নাট্য শাস্ত্ৰ ৰচনা হৈছিলে তেতিয়া আৰু তাত 6000টা শ্লোক আছে সংগীত নৃত্যৰ কাৰণে আৰু মোগলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিলে বহুতো ইনষ্ট্ৰুমেন্টও বনোৱা হৈছিলে আৰু 8টা আমাৰ ধ্ৰুপদী নৃত্য ধ্ৰুপদী মানে
ক্লাছিকেল ডান্স আমাৰ 8টা আছে ভাৰতবৰ্ষত এতিয়া অসমৰ আছে এটা সত্ৰীয়া মণিপুৰী উৰিষ্যি তামিলনাডুৰ ভাৰতনাট্যম আৰু উত্তৰ প্ৰদেশৰ আছে কথক আৰু কেৰালাৰ আছে মোহিনী অট্টম আৰু কথকলি এইবিলাক 8টা আছে আৰু যোগ বিদ্যা নেক্সট টপিকটো হয় যোগ বিদ্যা পতঞ্জলি মানে এই যোগ বিদ্যাৰ সৃষ্টি কৰিছিল তেওঁই আছিল মেইন আৰু অষ্টাংগ যোগৰ বিধান তেওঁৰ এই অষ্টাংগ যোগৰ বিধান মানে 8টা নিয়ম আছে যোগৰ তাত ধ্যান প্ৰাণায়াম এইবিলাক যোগৰ নিয়ম আছে তাত 8টা তাক অষ্টাংগ যোগৰ বিধান বুলি কোৱা হয় 21 জুন 2015 ৰ পৰা আমাৰ 21 জুনক যোগ দিৱস হিচাপে পালন কৰা হয় আৰু এটো কোনে কৰিছিল ইউএনও ৰাষ্ট্ৰসংঘই এটো ডিক্লেয়াৰ কৰিছে উত্তৰ পূৰ্বাঞ্চল এটা এটো নেক্সট টপিক হয় উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট কাউন্সিল সমগ্ৰ এই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে বনোৱা হৈছিল নৰ্থ ইষ্ট কাউন্সিল কেতিয়া বনোৱা হৈছিল এটো কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন অৰুণাচলত জনিপোলো সূৰ্য বা চন্দ্ৰ সূৰ্য দুটা জনপ্ৰিয় দেৱতা হয় অৰুণাচলৰ তাৰ পিছত নাগালেণ্ডত কি আছে হৰ্ণবিল উৎসৱ এটো ধনেশ পক্ষী হৰ্ণবিল হৈছে ধনেশ পক্ষী তেওঁলোকে নাগালেণ্ডত ধনেশ পক্ষীক ত্ৰাণকৰ্তা হিচাপে ভাবে সেই কাৰণে হৰ্ণবিল উৎসৱ পালন কৰে আৰু হেৰাকা আন্দোলন ৰাণী গাইডুলুৱে কৰিছিল তেওঁ নাগালেণ্ডৰে আছিল আৰু ধৰ্ম সংস্কৃতি ৰক্ষাৰ কাৰণে এই আন্দোলনটো তেওঁ কৰিছিল মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ লোক আছে আৰু তেওঁলোক চৈতন্যপন্থী লোক হয় ত্ৰিপুৰাত কি আছে অধিকাংশ হিন্দু ধৰ্মাৱলম্বী লোক আছে ত্ৰিপুৰা আৰু মেঘালয়ত 70% লোক খ্ৰীষ্টিয়ান ধৰ্মৰ আছে আৰু মেঘালয় হয় এটি মাতৃতান্ত্ৰিক সমাজ আছে তাত আৰু মিজু শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা আৰু মিজোৰামত 1973 ৰ পৰা সবচৰ কুট নামৰ উৎসৱ পুনৰভাৱে উদযাপন কৰিবলৈ লৈছে অসম আৰ্য অনাৰ্যৰ সংমিশ্ৰিত সংস্কৃতি অসমত আৰ্য আৰু অনাৰ্যৰ দুটাই সংমিশ্ৰিত সংস্কৃতি আছে আৰু প্ৰাচীন নাম অসমৰ আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ পূবৰ জ্যোতিষ চৰ্চাৰ নগৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ কিয় হৈছে কামদেৱে ইয়াত নিজৰ ৰূপটো ঘূৰাই পাইছিল আৰু সেইকাৰণে ইয়াৰ কামৰূপ বুলি কোৱা হয় আৰু বড়ো শব্দৰ হাসুং বড়োসকলে হাসুং বুলি কৈছিল আৰু এই হাসুং শব্দৰ সংস্কৃতকৰণে হ'ল অসম মানে অসমান সমান নাই সাহিত্য নেক্সট টপিক হয় সাহিত্য ফাৰ্স্ট আমাৰ ৰিটেন আমাৰ লিটাৰেচাৰ তাৰ আগতে আমাৰ ইয়াত অৰেল লিটাৰেচাৰ আছিল মানে কোন ধৰণৰ লিখিত ৰূপ নাছিল সাহিত্যৰ আৰু চৰ্যাপদৰ সময়ৰ পৰা আমাৰ ইয়াত লিখিত ৰূপ আহিছিল আৰু চৰ্যাপদ 16 to 14 century লৈকে এই চৰ্যাপদ আছিল সাহিত্য আৰু 14th century আমাৰ প্ৰাক শংকৰী যুগ বুলি কোৱা হয় এই সময়ছোৱা শংকৰী যুগৰ শংকৰদেৱৰ আগৰ সময় প্ৰাক শংকৰী যুগ বা প্ৰি বৈষ্ণৱাই আৰু হেম সৰস্বতী এই সময়ত কোন কবি আছিল হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰকন্দলী মাধৱ কন্দলী হৰিবৰ বিপ্লৱ তেওঁলোকে সাহিত্যত এটি অৱদান দি থৈ গৈছে এই সময়ত আৰু মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যই তেওঁ পৃষ্ঠপোষকতা কৰিছিল আৰু মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল অসমীয়ালে আৰু নেক্সট আমাৰ আছে ধৰ্ম হিন্দু ইছলাম জৈন শিখ বৌদ্ধ সব ধৰ্মৰ ইয়াত লোক আছে আৰু জিকিৰ আৰু জাৰি আমাৰ হিন্দু ধৰ্মটো বহুতো মঠ মন্দিৰ আছে অসমত হিন্দু ধৰ্মৰ কাৰণে কামাখ্যা পীঠ হয় তেনে ধৰণৰ বহুতো মঠ মন্দিৰ আছে আৰু জিকিৰ আৰু জাৰি আমাৰ আজান পীৰে ৰচনা কৰিছিল তেওঁ গদাধৰ সিংহৰ সময়ত অসমলৈ আহিছিল আৰু তেওঁৰ নাম তেতিয়া আছিল শাহমিলান চিত্ৰকলা নেক্সট টপিক হয় চিত্ৰকলা আনন্দ লহৰী হস্তি বিদ্যাবৰ্ণ গীত গোবিন্দ চিত্ৰ ভাগৱত খাচিকঠীয়া পুথি লৱকুশৰ যুদ্ধ হস্তি বিদ্যাবৰ্ণটো শিৱ সিংহৰ সময়ত ৰজা শিৱ সিংহৰ সময়ত সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল আৰু দিলবৰ আৰু দোসাই তাৰ থকা পেইণ্টটো কৰিছিল স্থাপত্য ভাস্কৰ্য কি আছে ইয়াত বহুতো আমাৰ ৰং ঘৰ কাৰেং ঘৰ আৰু দেৱালয় আমাৰ শিৱদৌল দেৱীদৌল এইবিলাকে হয় আমাৰ ইয়াৰ স্থাপত্যবিলাক আৰু চাংৰুং ফুকন মানে কি হয় তেওঁ চাংৰুং ফুকনক দায়িত্ব দিয়া হৈছিল স্থাপত্যৰ মঠ মন্দিৰ নিৰ্মাণৰ দায়িত্ব তেওঁক দিয়া হৈছিল তেওঁক চাংৰুং ফুকন বুলি কোৱা হয় আৰু চাংৰুং ফুকনৰ কাৰ্য লিপিবদ্ধ থকা বুৰঞ্জীক চাংৰুং ফুকনৰ বুৰঞ্জী বুলিও কোৱা হয় এইটো মনত ৰাখিব আৰু লোক সংস্কৃতি আমাৰ লোক সংস্কৃতি কি আছে বিহু আছে লোকগীত লোকনৃত্য আছে বিহু আমাৰ তিনিটা হয় বহাগ বিহু কাতি বিহু মাঘ বিহু এই তিনিটা বিহুটো আমাৰ ইয়াত থকা সকলো বিভিন্ন জনজাতিৰ লোকসকলে নিজৰ ৰীতি নীতিৰে এই বিহু তিনিটা বিহু পালন কৰে লোকগীত বহুতো আছে বিয়ানাম আছে ধাইনাম আছে
কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, এই লোকগীতবিলাক আমাৰ অসমত আছে। আৰু খগেন মহন্ত, ৰামেশ্বৰ পাঠক, প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীতৰ বাবে তেওঁ প্ৰখ্যাত আছে। আৰু লোকনৃত্য আমাৰ কি আছে, মেইন আমাৰ ওজাপালি লোকনৃত্য হয়। এই ওজাপালিক দুটা ভাগত ভাগ কৰা হৈছে, ব্যাসৰ ওজা আৰু ফুকনানী ওজা। ব্যাসৰ ওজাত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীক লৈ গীত গোৱা হয়, আৰু ইয়াত মনসা দেৱীৰ তুষ্টিৰ বাবে গীত গোৱা হয় ফুকনানী ওজাত। কামৰূপ, নলবাৰী, বৰপেটা, দৰং আদি জিলাত এই ওজাপালিটো বেছিকে জনপ্ৰিয় আছে। সো আমাৰ ইয়াতে 5টা পাঠ কমপ্লিট হয়। আই হোপ মোৰ এইটো চেষ্টাই আপোনালোকক অলপ হলেও সহায় কৰিব। ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ'টোত আমি লগ পাম নেক্সট টপিকৰ সৈতে। টিল দেন বাই বাই এণ্ড টেক কেয়াৰ।